হাই গাইজ, কি খবৰ? আৰু সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ। মানে আমি এঠাইত ফুৰিবলৈ যাম। আপোনালোকে কেপশ্যনটো দেখি হয়তো গম পাইছে ক'ত যাম আৰু তাতে কি হয় কি নহয়, আমি কেনেকৈ যাম, কেনেকৈ আহিম, কিহত যাম, কিহত আহিম আৰু কি হয়, মানে ক'ত ফুৰিবলৈ যাওঁ। চাই থাকিব ভিডিঅ'বিলাক স্কিপ নকৰাকৈ। চব বলক আমাৰ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আমি আৰু যাম আৰু এতিয়া মানে ওলাই মেলি মই ৰেডি হৈছোঁ। মই আৰু মিষ্টাৰ যাব, মানে যাম আমি দুটা, মিষ্টাৰো যাব, ময়ো যাম। চ' চাই থাকিব ভিডিঅ'বিলাক, বলক। হৈ গ'ল আমাৰ চব বস্তু লোৱা। এইটো ল'লোঁ হজমোলা, মোৰ যিহেতু মানে হজমৰ প্ৰব্লেম, কিনে হজমোলা মেইন, লগতে এইটো এটা আৰু এইটোত চব লগতে ৰুমালখনো তাতে দিছোঁ, ৰুমালো লৈ যাব লাগিব। এই বেগ পূৰা ৰেডি, এই দুটা, তাৰপিছত এইটো এটা, এই তিনিটা বেগ পূৰা ৰেডি। মানে আমি যিহেতু মানুহ যাম দুটা, চ' এতিয়া লাগিবই বস্তুখিনি যিহেতু পিন্ধিবলৈ, সেইকাৰণে লৈ ল'লোঁ। চাই থাকিব। আৰু ফাইনেলি আমি উঠিলোঁ এতিয়া বাছত। ইয়াৰ পৰা আমি যাম বাইহাটা, বাইহাটাৰ পৰা আকৌ মানে আমি এতিয়া উঠিছোঁ মানে দলগাঁৱৰ পৰা বাছত উঠিছোঁ। ইয়াৰ পৰা যাম বাইহাটা, বাইহাটাৰ পৰা আকৌ যাম ৰঙিয়া, যিহেতু আমাৰ ৰঙিয়াৰ পৰা ট্ৰেইন আছে। চ' ব'লক আমাৰ লগত যাই থাকোঁ আমি, কৰোঁ কি নকৰোঁ আৰু ক'ত মানে কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়। মই গৈছোঁ ৰ'বা, আমি পালোঁ এতিয়া ৰঙিয়া ট্ৰেইন ষ্টেচন আহি পালোঁ। এয়া হ'ল ৰঙিয়া। চ' আমাৰ ট্ৰেইন আছে 3:20 পৰা, এতিয়া বাজিবলৈ ভাবিছোঁ 3টা। চ' ব'লক আমাৰ লগত যাত্ৰা কৰোঁ আৰু কিহত যাওঁ, কেনেকৈ যাওঁ, আপোনালোকে চাই থাকিব। আমি ফাইনেলি আহি পালোঁ ৰঙিয়া, চাই থাকিব। আৰু আমি আহি পালোঁ এতিয়া, চাই থাকিব। আপোনালোকে ব্লগটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে একদম লাষ্টলৈকে চাই থাকিব। এতিয়া আমি আহি পালোঁ ষ্টেচন, আৰু আমাৰ ট্ৰেইন বাৰু অহা নাই, আহিব সেইফালে। চ' ৰখি আছোঁ, 10 মিনিট ৰখি দিওঁ, আহি পাব। চ' চাই থাকিব আপোনালোকে। ই আমাক থ'বহে আহিছে, আৰু লগতে এইটো মিষ্টাৰ বহি আছে, চব বেগ চেগ থৈ। আৰু আমাৰ ট্ৰেইন আহি গ'ল এতিয়া। আমাৰ চিট ওপৰত বহি আছে, খাই লওঁ। ওচৰ বাটত গৈছোঁ, समोसा আৰু ফাইনেলি আমি ট্ৰেইনত উঠিলোঁ। মই ওপৰত, মিষ্টাৰ বহি আছে তলত, তাৰপিছত তাৰ চিটটো এইটো চাইডে আছে। ওপৰত এতিয়া বিন্দাছ শুই আছোঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ। আহি আছে নতুন ব্লগ, মানে বেলেগ ঠাইৰ পৰা, মানে আমি যিহেতু দেলহি গৈ আছোঁ ফুৰিবলৈ, মোৰ লগতে আপোনালোকক ফুৰাম, চাই থাকিব। আৰু এতিয়া খাই আছোঁ বুট, মানে আমি আছোঁ ওপৰত, পূৰা বহি আছোঁ তলত, আমি দুটা ওপৰত বহি খাই আছোঁ। আৰু ভোক লাগিছে যিহেতু, খোৱাটো মেইন ন, সেইকাৰণে খাই লওঁ। পূৰা খানা ৰেডি, মিষ্টাৰে খাবলৈ পূৰা বহি লৈছে লগে ওপৰত, তথাপিও খাবলৈ ৰেডি। চ' ভাতটো খাই লওঁ, দেখাই আছোঁ, চাই থাকিব। মানে 10টা বাজিলে। চ' সেইফালে লাইট জ্বলি আছে, আমাৰতো লাইটটো অফ কৰি দিছোঁ, অকণমান লাইটটো জ্বলি আছে। এতিয়া শুম, কালি আকৌ লগ পাম। চ' খাই বৈ লৈ এতিয়া আমিও শুম। আমাৰ এইটো মিষ্টাৰ পাইছি ইফালে মিষ্টাৰ, মই ইফালে। আমি এতিয়া শুম, মানে যিহেতু 10টা বাজিলে, ভাত পানী খালোঁ আৰু কালি আকৌ লগ পাম ৰাতিপুৱা। চ' চাই থাকিব ভিডিঅ'বিলাক আহি। আৰু এতিয়া ৰাতিপুৱা সময় 5টা বাজিলে আৰু মানুহবিলাক শুয়ে আছে। আকৌ এবাৰ চবকে গুড মৰ্ণিং। এই মোৰ মিষ্টাৰীটো মোবাইল
কৰি শুই আছে আৰু এইফালে মানুহবিলাক শুই আছে চ' দাঁত ব্ৰাছ কৰি লওঁ এতিয়া ট্ৰেইনৰ ভিতৰতে আজি আৰু ধৰি দিছে না আৰু ৰাতিপুৱাৰ মৰ্ণিংটো আজি মানে চাইগঞ্জত পালোঁহি এতিয়া কেইটা বাজিলে 6টামান বাজিলে 5:55 চাই থাকিব লাহে আৰু মুখ চুখ ধুই পুৰা ৰেডি এতিয়া চাহটো খাম চাওকচোন একদম ৰাতিপুৱাটো আজি ট্ৰেইনৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে ট্ৰেইনত শুইছোঁ উঠিছোঁ আৰু এদিন ৰাতি যাবগৈ আছে চাই থাকিব ভিডিঅ'বিলাক একদম স্কিপ নকৰাকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমাৰ ভিডিঅ'বিলাক আগতীয়াকৈ পাব চাই থাকিব আৰু পৰিৱেশ চাওকচোন একদম পুৰা ট্ৰেইন লাইনে ট্ৰেইন আমাৰ ট্ৰেইন এই ক'ৰ পৰা দীঘল আৰু এই কিমানলৈ আছে আৰু বৰ্তমান আমি পালোঁহি পণ্ডিত দীনদয়াল জংচন ইয়াতে ৰখিছে অলপ সময় ৰখিব বাৰু চ' আমিও অলপ সময় ৰখি কিবা এটা লৈ ল'লোঁ খাওঁ আৰু চাই থাকিব স্কিপ নকৰাকৈ যাওঁ যা ঘূৰি যাম নেকি এই ইমান গালো উঠি যাব ইচ্ছা নাই নাযাওঁ না আৰু আমি বৰ্তমান আছোঁ পণ্ডিত দীনদয়াল উপাধ্যায় জংচন এইটো ক'ত পৰে বিহাৰতে পৰে নেকি বাৰু গম নাপাওঁ ক'ত পৰে কিন্তু মই আৰু মিষ্টাৰ খাইছোঁ মুখত থাপৰা চাই মানে টোপনি খতি এইবিলাকৰ ফলত মানে অৱস্থাটো মুখৰ মানে একদম কিবা দেখি হৈছে এইটো ইগন'ৰ কৰিব চ' দেখাই আছোঁ ভিডিঅ'বিলাক চাই থাকিব কেনেকুৱা হয় কেনেকুৱা লাগিছে আমাৰ ভিডিঅ'বিলাক চাই থাকিব আৰু নতুন নতুন ভিডিঅ' আহি আছে আমি ক'ত যাওঁ কি কৰোঁ চাই থাকিব আজি হৈছে ট্ৰেইনৰ দ্বিতীয়টো দিন মানে ছেকেণ্ড ডে কালি ৰাতিপুৱা আমি পামগৈ এতিয়া সময় হৈছে 9টা লাইট এটা অফ কৰি দিছোঁ বাৰু মানে ব্লু কালাৰ লাইটটো জ্বলি থকাৰ কাৰণে মোক নিজকো ব্লু দেখা হৈ আছে এইফালে মানুহবিলাক শুইছে কিছুমান আৰু কিছুমান বাকী আছে এইফালেও কিছুমান শুইছে আৰু কিছুমান বাকী আছে ত' চাই থাকিব স্কিপ নকৰাকৈ ধুনীয়া ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে চাই থাকিব ঠাণ্ডা বেছি আৰু কুঁৱলীও ইয়াতে পৰিছে ৰাতিপুৱা সময় একদম পালোঁহি বাৰু কিবাকৈ দুদিনৰ মূৰত ট্ৰেইনত আহি চ' দেখাই আছোঁ আৰু কি মানে ক'ত যাওঁ কি কৰোঁ কি নকৰোঁ চাই থাকিব ভিডিঅ'বিলাক আহি আছে লাহে লাহে আমি আহি পালোঁ চান্দিনী চক মানে দিল্লী চান্দিনী চকত বৰ্তমান আছোঁ ইয়াৰ পৰিৱেশটো দেখুৱাম বাৰু মানুহ মানে কি ক'ম আৰু এনেকুৱা মানুহ ইয়াতে দেখাই আছোঁ চাই থাকিবচোন একদম যোনে আহি পাইছেতো গম পাইছে এনেকুৱা মানুহ এই ৰাতিপুৱা 6:30মান বজাতে ইমান মানুহ আৰু গাড়ী দেখাই আছোঁ আৰু পৰিৱেশ মানুহ ক'ত আহিছে ক'ত গৈছে কোনো মানে ঠিকনা নাই আহিছে গৈছে